Audio Jungle. নমস্কাৰ সকলোকে স্বাগতম জনাইছো আপোনালোকৰ নিজৰ চেনেল সায়ুত চিনেমালৈ বছৰৰ এতিয়া অন্তিম দিন আহি গৈছে আৰু আমি কেইটামান ভিডিঅ' লৈ আনিছো ইন্টাৰেষ্টিং টপিকৰ ওপৰত তো ফাৰ্ষ্ট ভিডিঅ'টো আজিৰ হ'ল এখন অসমীয়া মুভিজৰ ওপৰত এখন অসমীয়া ৱেব সিৰিজ আছিল প্ৰথমতে লাইক বিদুৰ ভাই ইয়েস যোনখন এতিয়া সেম প্যাটাৰ্নত গৈ কিনে এতিয়া আমাৰ চিনেমা হলত মুক্তি দিব আৰু এইবিলাক আমি সব বাতৰি আনিছো অহা বছৰৰ কাৰণে এইটো বছৰ অলৰেডি আমি শেষৰ ফালে আহিছো এইটো বছৰৰ শেষ আৰু মোটামুটি তো সবে জানে এইখনৰ শ্বুটিং অলমোষ্ট কাম চলি আছিল তো আমি কমল লোচন যোনজন এক্টৰ হয় তেখেতৰ ফেচবুক পোষ্টত আমি গম পাওঁ লাষ্টত যে চুপা চুপিৰ শ্বুটিং মানে অলমোষ্ট কমপ্লিট ৰেপ আপ দিছে চুপা চুপিৰ একচুৱেলি কি হ'ল মানে মান্থটো এনাউন্স কৰিছে কিন্তু ডেটটো এতিয়ালৈ এনাউন্স কৰা হোৱা নাই চাগে পোষ্ট প্ৰডাকশ্যনৰ আমি সম্ভৱ ফেব্ৰুৱাৰী মাৰ্চমানলৈকে আমি চাগে টিজাৰ কিবা এটা দেখা পাম তাতে আমি অলপমান কিবা এনাউন্সমেণ্ট দেখা পাম কিন্তু এতিয়া কথাটো হ'ল যে বিদুৰ ভাই যেনেকৈ আমি যোনখন ৱেব ছিৰিজ আছিল সেইখন মুভিক লৈও টানি কিনে কাহিনীটো টানি কিনে বনাইছে কিন্তু চুপা চুপিৰ এতিয়া কথাটো কি হ'ব নাজানো কাৰণ চুপা চুপি আমি সবেই চাইছোঁ ইউটিউবত আমাৰ যোনটো এণ্ডিং যোনটো দিছে ষ্টৰি তাতে শেষ তাৰে পৰা নেক্সট আৰম্ভ হ'ব আমাৰ কমল লোচনৰ ষ্টৰি আৰম্ভ হ'ব তো এতিয়া সেইটো কাহিনীয়ে মানে কণ্টিনিউ হ'ব নে কিবা বেলেগ কাহিনী দেখাব কিন্তু কাষ্টিং কিন্তু সেম গোটেইকেইটা আৰু চুপা চুপি যোনখন ৱেব ছিৰিজ আছিল এইখন বহুতে মানে কি আৰু অলপ কন্ট্ৰভাৰ্চিয়েল আছিল বিকজ ডাবল মিনিংৰ কিছুমান আছিল সেইটো বস্তু ডিনাই কৰিব নোৱাৰে ডাবল মিনিংৰ আছিল বহুতখিনি পাৰ্ট কিন্তু তাৰ লগত মানুহে সদায় নিগেটিভটো চায় তাৰ লগতে আমি চাবলৈ যে আমি চুপা চুপিৰ দৰে এখন ৱেব ছিৰিজত আমি আমাৰ অসমীয়া ৱেব ছিৰিজ এখনত আমি বা অসমীয়া চিনেমা এখনত আমি আমাৰ নষ্টালজিয়া কিছুমান বস্তু আমি বিচাৰি পাইছিলোঁ যেনে আমি ভিচিডিত চিনেমা চোৱা বা ধৰক বহুত কিবা কিবি পিচিঅত ফোন কৰা সেইবিলাক বহুত বস্তু আমি পাইছিলোঁ এই চুপা চুপি চিৰিজখনত তো বহুতো ভাল পইণ্ট আছে মানুহে বেলেগ পইণ্টটো বাদ দি কিনে এখন গাঁৱত মানে কি ঘটনা ঘটে সেইটোৰ গোটেইখিনি মানে কাহিনীটো লৈ কিনে বনাইছে তো এতিয়া পাৰ্ট 2ত এতিয়া যোনখন মুভি হ'ব এতিয়া কমল লোচন চাগে মেইন হিৰ' হ'ব কাহিনীটো মাজতে এটা আমি দেখা পাইছিলোঁ এটা এনে এনাউন্সমেণ্ট এটা ওলাইছিল ভিডিঅ' এটা অলপমান হৰৰ টাইপে ওলাইছিল বস্তুখিনি এতিয়া কেনেকৈ কি লৈ কিনে ওলাব নাজানো কাৰণ এইখনত আমাৰ কমল লোচনৰ ষ্টৰিটো আমি গম পাম কমল লোচন ইজ এ গ্ৰেট এক্টৰ মেথড এক্টৰ বুলি ক'ব পাৰি আমাৰ অসমীয়া বৰ্তমান টাইমত তো তাৰ কাহিনীটো দেখাব কাৰণ চুপা চুপি প্ৰথমৰ লাষ্টৰ ফালে কৈ দিয়ে যে এতিয়া মোৰ কাহিনীটো এবাৰ নুশুনো নেকি যেতিয়া সিহঁতে জেলৰ পৰা ওলায় তো এতিয়া পাৰ্ট 2ত চাগে এইটো কাহিনী মই হোপ ফৰ দ্য বেষ্ট টিমটোৰ কাৰণে এটা বেষ্ট অফ লাক থাকিল 26ত এখন ডাঙৰ মুভি আহি আছে এইবাৰ যেনেকৈ আমি ইটো বছৰ আমি ভালেকেইখন আমি আশা কৰোঁ যাতে বিদুৰ ভাইৰ দৰে এইখনো ছাকচেছ পাওঁ আৰু ইটো বছৰত আমি আমাৰ অসমীয়া মুভিৰ ভাল ৰিভলিউশ্যন দেখা পালোঁ বেক টু বেক তিনিখন চিনেমাই বেক টু বেক কৰোৰত অপেনিং দিছে মানে কৰোৰত ইনকাম কৰিছে এইটো ধেমালি কথা নহয় অসমীয়া ইণ্ডাষ্ট্ৰীৰ কাৰণে 4খন হ'ব ৰৈ বিনালে তাৰপিছত আৰু 3খন আছিল একেলগে ৰিলিজ 3খন তো সেইটোৱে আছিল বৰ্তমানৰ আপডেট চুপা চুপি লৈ কিনে তো সেইখিনি ভাবিলোঁ আপোনাক এবাৰ জনাই দিওঁ আৰু তাৰ লগতে নতুন বছৰতে 2 তাৰিখে আহিব লগা মানে আহি আছে অসমীয়া চিনেমা তাৰ ওপৰত আমি ভিডিঅ' বনাইছো অলৰেডি এখন হ'ল হেৰুৱা চন্দ্ৰ আৰু এখন হ'ল যৌৱনে আমনি কৰে 2 তো দুয়োখনৰে ট্ৰেইলাৰ ওলাইছে আৰু ট্ৰেইলাৰৰ ওপৰত আমি ৰিয়েকশ্যন এণ্ড ৰিভিউ দিছোঁ আপোনালোকে চোৱা নাই যদি এতিয়া চেনেলটোত গৈ চাই লওক বাকী এইখন চুপা চুপিৰ কথা আজি পাতিলোৱে আৰু আহিবলগীয়া এনেকুৱা আপডেটছবিলাক আপোনালোকৰ ওচৰত আমি শ্বেয়াৰ কৰি থাকিম এইখিনিয়ে আৰু টিল দেন টাটা বাই বাই Audio Jungle.